নমস্কাৰ stutigoswami নামৰ ইউটিউব চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো পনীৰৰ এটা ৰেচিপি মছলা পনীৰ। ভিডিঅ'টো চাই কেনেকুৱা পাই কমেন্ট কৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ যেন আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহলে এটা লাইক আৰু শেয়াৰো কৰি দিব। এতিয়া হওক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। পনীৰৰ এই ৰেচিপিটো ৰান্ধিবলৈ এটা কেৰাহী গেছৰ ওপৰত তুলি তাতে দিছো অকণমান ৰিফাইন তেল আৰু দুটা মিডিয়াম সাইজৰ পিয়াজ এটো জোখত কাটি মই গৰম হোৱা তেলখিনি দি দিলো আৰু পিয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি লম। ৰঙচুৱা মানে ভালকৈ ৰঙচুৱা হ'ব লাগিব, লগতে পিয়াজখিনি অকণ খৰখৰীয়া হ'ব লাগিব। সেইকাৰণে তেলৰ পৰিমাণটো অকণমান বেছিকৈ দিব। লগতে মই লৈছো 5 ফুটামান নহৰু আৰু দুটুকুৰা আদা, এইখিনি মই পাছত ভাজিম আৰু পিয়াজখিনি ক্ৰমান্বয়ে ৰঙা হৈ আহিছে যেটো মই হাই ফ্লেমতে ভাজি আছো। আৰু এইখিনি মোৰ ভাজি হৈ গ'ল আৰু তেলৰ পৰা মই এতিয়া এইখিনি উঠাই দিম। এয়া মোৰ পিয়াজখিনি তেলৰ পৰা উঠাই ৰাখিলো। এতিয়া পিয়াজ ভজা তেলতে মই নহৰু 5 ফুটা আৰু আদা দুটুকুৰাও দি দিলো আৰু এইখিনি মই অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। আদা আৰু নহৰু ৰঙা হোৱাত মই তেলৰ পৰা উঠাই দিলো আৰু এতিয়া ভাজি লোৱা আদা নহৰু আৰু পিয়াজখিনি মই এটা মিক্সিৰ বাটিত লৈ এইখিনি মই খুন্দি ললো। লগতে এটা বিলাহীও মই এনেকৈ মিডিয়াম সাইজৰ কাটি লৈছো। কাটি লৈ পেলাই সেই একেটা মিক্সিৰ বাটিতে মই এইটোৰ এটা পেষ্ট বনাই ললো। এতিয়া মই সেই কেৰাহীটোৰে তেল অকণমান কমাই লৈ তাতে দিছো দুটা ইলাচি, এটুকুৰা দালচেনি আৰু এখিলা তেজপাত, লগতে দিছো অকণমান গোটা জিৰা। আৰু জিৰাখিনি ফুটিবলৈ ধৰা যিটো মই কেঁচা বিলাহী পেষ্ট বনাই ৰাখিছিলো সেয়া ইয়াতে দি দিলো আৰু এইখিনি তেল বিৰিঙি নহালৈকে মই ভাজি ল'ব লাগিব। কেৰাহীটো অকণ বেছিয়ে গৰম হৈ আছিল কাৰণে ধোঁৱা ওলাই গৈছে। বিলাহীটো দিয়াৰ পাছত মই গেছৰ ফ্লেমটো কমাই দিলো আৰু বিলাহীটো বা তেল বিৰিঙি নহালৈকে মই এইখিনি ভাজি ল'ম। মই পনীৰটো কমকৈ বনাম কাৰণে সকলোৰে পৰিমাণ কমাই লৈছো। বিলাহীটো ভাজি থাকোঁতে দিছো অকণমান হালধি আৰু অকণমান কাশ্মীৰ ৰেড চিলি পাউডাৰ। আপোনালোকে নিজৰ পছন্দ অনুসৰি বস্তুবোৰ ল'ব যিমানটো জোখত বনাব বিচাৰে। মোৰ বিলাহীখিনি ভাজি প্ৰায় হৈছে। ইয়াতে মই দিছো এতিয়া এচামুচ দৈ। দৈখিনি নৰ্মেল দৈ হয়। দৈ দিয়া সময়ত গেছৰ ফ্লেমটো অফ কৰি দিব, নহলে কমাই দিব আৰু দিয়াৰ পাছত পুৰা লৰাই থাকিব, নহলে দৈখিনি ফাটি যাব। মই গেছৰ ফ্লেমটো কমাই থোৱা আছে সেইকাৰণে মই পুৰা লৰাই দিছো আৰু এই দৈ বিলাহী ভাজিও মোৰ হৈ গৈছে। এতিয়া যিখিনি মই পিয়াজ আদা নহৰু খুন্দি ৰাখিছিলো সেয়া ইয়াতে দি দিম। আচলতে বিলাহীটো কিমান দেৰি ভাজে সেইটোহে কথা, কাৰণ বাকি হেতুহে কেঁচা আছে, বাকি সব ভজা বস্তুৱে দিছো। আৰু বিলাহী লগত পিয়াজ আৰু আদা নহৰুখিনি ভালদৰে মই মিহলাই লৈছো আৰু এইখিনি ভাজি থাকোঁতে মই ইয়াতে দিছো এখন চামুচৰ 4 ভাগৰ 1 অংশ জিৰা পাউডাৰ আৰু 4 ভাগৰ 1 অংশ ধনিয়া পাউডাৰ। পুনৰ এইখিনি মই মিহলাই ভাজি ল'ম। আৰু মোৰ ইয়া পিয়াজখিনি ভাজি মোৰ হৈ গৈছে। এতিয়া মই ইয়াতে দিছো আন্দাজ মতে পানী। ইয়াতে মই পানী বেছি নিদো কাৰণ মই এইটো গ্ৰেভি বনাম, থুপথুপিয়া বনাম। আৰু পানী দিয়াৰ পাছত মই গোটেইখিনি এবাৰ ভালদৰে মিহলাই লৈছো আৰু লগতে দিছো মই এতিয়া ইয়াত আন্দাজ মতে নিমখ আৰু দুটা কেঁচা জলকীয়াও দি দিলো। আপোনালোকে জ্বলা বেছি খাব বিচাৰিলে জ্বলাও বা ৰেড চিলি পাউডাৰ দিব পাৰিব, মই নাই দিয়া। গোটেইখিনি এবাৰ ভালদৰে মিহলাই লৈছো। ভিডিঅ উতলিবলৈ আৰম্ভ কৰিছে। এতিয়া মই 50 গ্ৰাম মান পনীৰ এটো জোখত কাটি লৈ ইয়াতে দি দিলো। পনীৰখিনি মই ভাজি নাই দিয়া, আপোনালোকে যদি ইচ্ছা কৰে পনীৰ ভাজি দিব পাৰে। যেহেতু এইখিনি মই অকণমান সময় উতলিবলৈ দিম আৰু গ্ৰেভিটোৰ টেষ্টটো পনীৰৰ মাজত সোমাব লাগিব, সেই কাৰণে মই ইয়াতে আৰু অকণমান পানী দি দিম। এতিয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছো আৰু মই এতিয়া পানী অকণমান দি দিলো আৰু পানী দিয়াৰ পাছত এইখিনি মই হাই ফ্লেমতে 10 পৰা 15 মিনিটমান সময় উতলিবলৈ দিম আৰু উতলি থাকোঁতে মাজতে এবাৰ মই লৰাইও দিছো। অকণমান সময় উতলিলে এইখিনি মোৰ ৰেডি হৈ যাব আৰু প্ৰায় 10 মিনিটমান সময় হাই ফ্লেমত উতলাৰ পাছত এয়া মোৰ পনীৰৰ গ্ৰেভিটো ৰেডি হৈ গৈছে। এটা একেবাৰে সিম্পল পনীৰৰ ৰেচিপি হয়। আগতে যদি আপোনালোকে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু এই আমাৰ পনীৰৰ মছলা
পনীৰ মছলা ৰেচিপি ৰেডি হৈ গৈছে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু ইয়াৰে অলপ পনীৰ মই খাবৰ কাৰণে এখন প্লেটত উলিয়াই লৈছোঁ আপোনালোকে যদি আগতে এইটো খোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈকে থাকিলে বহুত বহুত ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই